বন্ধুসকল মই হিমাংশু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আপোনালোকলৈ বহুত দিন এসপ্তাহমান হ'ল ভিডিঅ' দিয়াই নাই, তাকে আজি এটা ভিডিঅ' লৈ আহিছোঁ। এইকেইদিন ক'ৰবালৈ ওলাই যাবও পৰা নাই। চাইকেলখনটো দেখাইছিলোঁ এদিন আপোনালোকক, সেইখন লৈ আজি চাইকেল ৰাইড কৰোঁ ভাবিছোঁ। লগৰজনক ঘৰৰ পৰা আহোঁগৈ ৰিমাঞ্চো আপোনালোক দেখিয়ে থাকে, মোৰ ভিডিঅ'ত ওলাই থাকে। আজি যাওঁ, চাইকেল লৈ যাম, সদায় স্কুটি লৈ গৈ থাকোঁ। আজি যাওঁ চাইকেল লৈ এখন, আপোনালোককো লগতে লৈ গৈ থাকিম। এতিয়া ব'লক যাওঁ। সেইফালে মই ওলালোঁ, এইটো বেগ লৈ লৈছোঁ, এতিয়া যাওঁ। আজি ৰিমাঞ্চু গ'লে যোৱা এটা কাৰণো আছে, এটা স্পেচিয়েল কিবা কাৰণ এটা আছে। কাৰণটো কি বাটত গৈ থাকোঁতে ক'ম আপোনালোকক। আৰু কিবা কিবি গিফ্ট এটা লৈছোঁ, সেইটো কি কি আপোনালোকো দেখুওৱা নাই, দেখুৱাম, তাতে দেখামগৈ। সিও গম নাপায় কি গিফ্ট লৈছোঁ আৰু কি আছেনো। সেইটোতো গিফ্ট বুলি কওঁতে গম পাইছে আপোনালোকে। এতিয়া যাওঁ, গৈ থাকোঁতে বাটত ক'ম। আমাৰ ৰাস্তাটো বহুত বেয়া হ'ল, বৰষুণ দি আছেতো এইকেইদিন। মোৰ বসন্তীখন দাঙি ল'ব লগা হৈছে। এইডোখৰ ওলাই লওঁ প্ৰথমতে। এইফালে মই সেইডোখৰৰ পৰা আহি ল'লোঁ, এতিয়া গৈ আছোঁ। আপোনালোকক ক'ম বাৰু কি আছে, কি কাৰণে গৈছোঁ, কি গিফ্ট লৈছোঁ। গিফ্টটো তাত দেখামগৈ। গিফ্টটো মানে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু মই পাহৰি থাকিলোঁ। গিফ্টটো লগালগ মই পেকিং কৰি দিলোঁ। বোলো মই তাত লগ পাই আছোঁ। বহুত দিন চাইকেল চলোৱা নাই। এবছৰমান আগতে চাইকেল চলাই আহিছিলোঁ। এইফালে ভিডিঅ' এটা দিছিলোঁ আপোনালোকক, আমাৰ গাঁৱৰ ভিডিঅ'। চাইকেল লৈ লাডাখ যোৱা মন এটা আছে, ভাবি আছোঁ ৰ'ব। যদি সপোনবোৰ ছাকচেছ হয়, তেতিয়া চাইকেল লৈ লাডাখ ৰাইড এটা কৰি মেলি সপোনবোৰ পূৰা হোৱালৈ বাট চাই আছোঁ। পিকচাৰটো ভালকৈ অহা নাই চাগে, মই একো দেখা নাই দেই ৰ'দত। লগতে ক'বলৈ যোৱা কাৰণটো আছে, কৈছিলোঁ কিবা এটা আছে বুলি। আজি মানে লগৰটো মানে ৰিমাঞ্চৰ আজি বাৰ্থডে, গম পাই যাম বুলি, কিন্তু ইমানবোৰ গিফ্ট লৈছে যে সেইটো গম নাপায়। তাৰ ৰিয়েকশ্যনটো চাম, গিফ্টটো পাই কেনেকুৱা। যাওঁ লগৰ বুলি, তাৰ ঘৰলৈকে যাওঁ আৰু বেলেগ নাই তেনেকৈ অহা যোৱা কৰিবলৈ। লগৰ স্কুলৰ ফ্ৰেণ্ডবোৰ আছে, তথাপিও ইমান আহ-যাহ নাই সিহঁতৰ লগত। আগতে আছিলে, চব এতিয়া নিজৰ কামে কামে ব্যস্ত হৈ গ'ল। আৰু তো ৰাস্তাটো নতুনকৈ বনাই আছে যে, অলপ বৰষুণ দিলে বোকা হৈ যায়। এইডোখৰ আকৌ বোকা, মই নামিব লাগিব এতিয়া। নাই, চলাই যাওঁ। যে এসপ্তাহমান হোৱাই নাই, 3-4দিনমান হৈছে পানী শুকোৱা। বানপানী হৈছিলে, পূৰা বৰষুণ। মানুহ চাই নাই কোনো, অকলে অকলে আহি আছোঁ আৰু। এতিয়া গৈ থাকোঁ, গৈ একদম সিহঁতৰ ঘৰতে লগ পাম কিয়। তাক ফোন কৰিলোঁ গৈ আছোঁ বুলি। পদূলিমুখত ৰৈ থাকিব পাৰে মানুহ। কেক চেক কটা আচলতে নহয় আৰু, কাৰণ এতিয়া বয়সো নাই কেক কাটিবলৈ। 26 হ'ল তাৰ।
কৈছিলোঁ কেক এটা লৈ যাম যে, নালাগে বোলে কেক চেক নাকাটো, তুমি আহিবা বোলে ঘৰতে ধুনীয়াকৈ এসাঁজ খাম। আকৌ মোক কৈছে মই হেনো তিল দিয়া চিকেনটো বনাব লাগিব। আপোনালোকে কমেণ্ট কৰিব যদি তিল দিয়া চিকেনৰ ৰেচিপি লাগে। এইটো চলাওঁতে ভাগৰ লাগিলে দেই, বহুত দিন চলোৱা নাই যে ভৰি বিষাই গৈছে। ব'লক গৈ থাকোঁ। জন ওলাই আছে। এইফালে বাৰ্থডে বা হেপী বাৰ্থডে। এইটোৱে মই গিফ্ট দিয়া গিফ্টটো তোমাক দেখুৱাই নাই, মানে কচুৰি বনাই আনিছিলোঁ। খোলা 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 এইখিনি জলদি খোলা। ফিফটি আছে নে? নহয় এইটোত অহা নাই, মই বেলেগকৈ আহিছে। এতিয়া ল'ব নালাগে বাৰু, মই ধুনীয়া হ'ব, চিন্তা কৰিব নালাগে। খালি কেনেকুৱা লাগিছে ক'বা হা। খালি ডেট কাৰ্ড এখন ফ্ৰেমত লগাই দেখাম বাৰু। খুলি চোৱা মিল দিয়া। হেপী বাৰ্থডে ইমানচু। কেনেকুৱা লাগিছে? মজা। আৰু এটা আছে এইটো, ভাল লাগে এইটো কালাৰ ৰঙা পিন্ধিলে। খোলা খুলি দিয়া কালাৰ। মই খুলি চোৱা নাই কিন্তু দেই। কেনেকুৱা লাগিছে সঁচাকৈ কোৱা আকৌ, ডাঙৰকৈ গাই ক'লে নাকে ক'লে। হিমাংশু ঘৰ আহি পাই গ'লোঁ। সেই কাপোৰ কানি সলাই ল'লোঁ। দেখিলে কি টানিছিলোঁ আপোনালোকক দেখালোঁ। আহি পালোঁহি, অলপ ভৰিয়া চৰিয়া ধুই লওঁ, মুখত চুখত ধুই লওঁ। তাৰপিছত আজি দিনটো কি কৰোঁ, কি বনাওঁ চব দেখাওঁ। মানে চাহ তাহ খাই ভিডিঅ' নকৰিলোঁ, দুয়োটাই বহুত কথা পাতিলোঁ। কথা পাতি মেলি চাইকেল লৈ অকণমান ওলাই গ'লোঁ সেইফালে দুয়োটা। এতিয়া যাওঁ, সন্ধিয়া হৈছে, বহুত বস্তু বনাবলৈ আছে। মই এটা বনাম, হিমাংশু দুটামান বনাব, তাকে দেখাম। অকণমান দেখাম আৰু কি বনাইছোঁ একেটাই বনাওঁ। ব'লক তললৈ যাওঁ আৰু বস্তু বনাবলৈ ষ্টাৰ্ট কৰোঁ। এইফালে বনাবলৈ বস্তু ৰেডি কৰি থৈছোঁ। সেইখিনি বনাম তিল দিয়া চিকেন। এইখিনি তিল ৰেডি হৈ আছে, বিলাহী। এইফালে কেৰাহী পাতিলোঁ, কেৰাহী গৰম হৈ গ'ল, তেল মিঠাতেল পিঁয়াজ চিয়াজ চব কাটিয়ে থৈছোঁ আৰু। এইফালে বিলাহী আৰু তিল খুন্দি থৈছিলোঁ।
তেল গৰম হৈ গ'ল, তো পিঁয়াজখিনি দি দিম। তেলটো অকণমান বেছি হ'ল। পিঁয়াজখিনি লৰাই লৈ লাহেকৈ আদা নহৰুখিনি দিম। আদা নহৰু গোন্ধ যোৱাৰ পিছতে মছলাখিনি দিম আৰু। জানেই আপোনালোকে মাংস বনাব, খালি গৰম মছলা নিদিব আৰু জালুক। জালুক আৰু গৰম মছলাটো দি দিলে তিলৰ গোন্ধটো নাহে মানে, সেইকাৰণে জালুক আৰু গৰম মছলা দিব নালাগে আৰু। কেঁচা জলকীয়া দিব পাৰে আপোনালোকে। আমি জ্বলা ইমানকৈ নাখাওঁ, জ্বলাটো ইমান নিদিলোঁ। কি মছলা দিছোঁ ক'ম বাৰু আপোনালোকক। মই হালধিও নিদিলোঁ। এইপিনে যি ধনিয়া দিলোঁ। আমি বনাই থাকোঁতে মানে মাজতে মায়ে কিবা জমনি কৰি আছিলে, খুব হাঁহি উঠিলে। মানে হাঁহি হাঁহি পাগল হৈ গৈছোঁ কালি। এইপিনে চিকেন মছলা দিলোঁ, ধনিয়া দিলোঁ। জিৰা দি দিছোঁ অলপ। তাৰপৰা কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান দিব লাগিব আৰু। মছলা দি হৈ গ'ল, এতিয়া লৰাই দিম। তাৰপিছতে বিলাহীখিনি দি দিম। আপোনালোকে বিলাহী পেষ্ট বনাই দিব পাৰে। মই এইটো তিল দিয়া চিকেনৰ ৰেচিপিটো পাইছিলোঁ হেৰিয়াত, চেফ মন্মিবাৰ কিটচেনত, মানে তাত দিছিলে, তেওঁৰ পৰা মই শিকিছিলোঁ আৰু এইটো বনাবলৈ। মানে বিলাহী দি দিলোঁ। তেওঁ যেনেকৈ দেখুৱাইছিলে মই তেনেকৈ বনাবলৈ চেষ্টা কৰিলোঁ, তথাপিও মন্মিবাৰ নিচিনা হোৱাকৈ নাহে মানে। চাওঁ তেওঁৰ ভিডিঅ'বোৰ, চেফ মন্মি কিটচেনৰ ভিডিঅ'বোৰ চাওঁ, ভাল লাগে। কিছুমান ৰেচিপি ট্ৰাইও কৰিছোঁ বনাবলৈ, কিন্তু এইটো ৰেচিপি বেছি ভাল লাগিলে কাৰণে বনাই খাওঁ আৰু এনেকৈ। আপোনালোকো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। বিলাহী দিলোঁ, এতিয়া অকণমান নিমখ দি দিম, তেতিয়া বিলাহীটো পটককৈ গলিব। দিয়া অকণমান দি ঢাকন মাৰি দিম। এইফালে মোৰ বিলাহীখিনি অলপ অলপকৈ গলিছে আৰু, এতিয়া মই ইয়াত মাংসখিনি দি দিম। ব্ৰইলাৰ মাংস আছিলে আপোনাৰ আধা কেজিমান আছিলে। ফাৰ্ষ্ট টাইম ইমান সৰহকৈ বনাইছোঁ তিল দি। আপোনালোকে আলু এড কৰিব পাৰে, খালি মই আলুবোৰ দিয়া নাই। মাংস নৰ্মেলি যেনেকৈ বনায় তেনেকৈ বনাব আৰু। ফাৰ্ষ্টত যেতিয়া মাংসখিনি সিজিব, তাৰপিছত তিলটো দি দিব আৰু জোখ অনুপাতে। বেছিকৈও দিব নালাগে, বেছিকৈ দিলে তিতা তিতা লাগিব।
এনেকৈ লৰাই ভাজি থাকিব লাগিব। মাংসবোৰ মই অলপ পানী দিছিলোঁ বাৰু, অকণমান লাগি যোৱা নিচিনা হৈছিল কাৰণে পানী অলপ দিছিলোঁ। এনেকৈ লৰাই ভাজি থাকিব। মাজতে মই আৰু দুবাৰমান লৰাইছিলোঁ, আপোনালোকক নেদেখালোঁ আৰু। আজি আমাৰ আকৌ ঢাকন লগাই দিম আৰু অকণমান বাকী আছে, তাৰপিছতে তেল দিব আৰু। মোৰ ফাইনেলি মাংসখিনি হ'লগৈ, এতিয়া তিল দিবলৈ বাকী আছে। ইফালে মই ডিম ফ্ৰাই কৰি আছিলোঁ, সেইকেইটাও চাই আছোঁ, চাই থাকিব লগা হৈছে আৰু। এতিয়া মই তিল দি দিম। তিলটো নিজৰ জোখ অনুপাতে দিব দেই, বেছিকৈও দি নিদিব, চাব প্ৰথমতে দি মেলি। যদি ভাবে আৰু অলপ প্ৰয়োজন হৈছে তেতিয়া দি দিব আৰু। মোৰ মাংস সৰহ আছিল কাৰণে আৰু অলপ দিলোঁ। অকণমান লাগিব দিব। মোৰ তিল ইমানখিনি হৈ যাব আৰু নিদিলেও হ'ব। তিলখিনি আপোনালোকে তিল পিঠা পুৰিবৰ কাৰণে যেনেকৈ খুন্দি লয় তেনেকৈ খুন্দি ল'ব। মই এইফালে হৈয়ে গ'ল, খালি অকণমান গ্ৰেভি কৰিম যে, গ্ৰেভি হ'লে ভাল হয় খাবলৈ, ভাল লাগে ভালত সানি পিনি খাই ভাল লাগে ভাতকেইটা। সেইকাৰণে অকণমান মই গৰম পানী কৰিছিলোঁ, অকণমান গ্ৰেভি টাইপৰ কৰিম কাৰণে অলপ পানী দিলোঁ। আপোনালোকে বেছিকৈও দিব পাৰে যদি বেছিকৈ গ্ৰেভিটো লাগে আপোনালোকে। সেইখিনি মোৰ হ'লেই অকণমান দেৰি থ'ম আৰু 5 মিনিটমান, তাৰপৰা নমাই দিম। হ'লে বন্ধ কৰি দিম। কালি ভিডিঅ'টো এইখিনি মোৰ হৈ গ'ল। কালি চব্জি বনোৱাৰ পিছত মানে মাংসখিনি তেল দিয়া মাংসটো বনোৱাৰ পিছত এনেকুৱাই মাথাটো বিষাই নহয়, মই আৰু উঠিব মই নোৱাৰিলোঁ। গেছটো অফ কৰি দিম আৰু বাকীবোৰ বস্তু এইখিনি খাব হৈ গ'ল। নোৱাৰিলোঁ। যেনে তেনে উঠি ভাত খাইছোঁ কালি, সেইকাৰণে কালি মই ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। আৰু বাকী গ্ৰীণ চিকেন বনাইছিলে, ৰাজমাহৰ এটা ৰেচিপি আছিলে, মই দেখাবগৈ নোৱাৰিলোঁ আপোনাক, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। বেলেগ এদিন দেখাম বাৰু, বেলেগ এদিন দেখাম গ্ৰিল চিকেন আৰু ৰাজমাহৰ ৰেচিপি কেনেকৈ মানে বনাওঁ মানে আমি, সেইটো বেলেগ এদিন দেখাম বনাই। কালি অকল মোৰ তিল দিয়া চিকেনটো বনাই এনেকৈ মোৰ বিষ হ'ল, মানে মই তাত ৰৈ থাকিব নোৱাৰিলোঁ। সেইকাৰণে ভিডিঅ'টো বাকীখিনি কৰাও নহ'ল আৰু সামৰাও নহ'ল। সেইকাৰণে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।